আমাৰ যে BTCৰ যে EM-জন তেওঁ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টটো পালে আৰু ষ্টেটতো যি নতুন মন্ত্ৰী তেওঁ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টটো পালে। হয়তো মই বা আমি দেখিছোঁ, আমি ভাবিছোঁ এই দুজনে মানে হাই ৰোডৰ যে ট্ৰান্সপৰ্টেশ্যন যে কিবিলাক প্ৰব্লেমবিলাক তেওঁলোকে কৰা যেন মই ধাৰণা কৰিছোঁ। কাৰণ তেওঁলোকে জবৰদস্তভাৱে হ'লে কিবা হ'লেও টকা উঠাই লোৱাৰ কাৰণে চেষ্টা কৰিছে। গতিকে তাৰ পৰা এইটো ঘটনাটো গৈছে, নহ'লে তেনেকুৱা নহ'লেহেঁতেন। বিগত 5 বছৰ ইমান শান্তিত আছিলোঁ আৰু শ্ৰীৰামপুৰ গেটত এই যে কি কয় চিণ্ডিকেট বন্ধ আছিল, শান্তিতে আছিলোঁ না। আৰু বহুত মানুহে আজি কয় আমাক যে 5 বছৰ ইমান শান্তিত আছিলোঁ, এইটো 4-5 মাহতে ইমান গণ্ডগোল হ'ল। মানে আমাৰ দুখ হয়, আমাৰ ভয় লাগে, আকৌ তাতকৈ যদি বেছি গণ্ডগোল হয় আমি কেনেকৈ বাচিম, এইটো কোৱা আমি শুনিছোঁ। আমাৰ যে BTCৰ যে EM-জন তেওঁ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টটো পালে আৰু ষ্টেটতো যি নতুন মন্ত্ৰী তেওঁ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টটো পালে। হয়তো মই বা আমি দেখিছোঁ, আমি ভাবিছোঁ এই দুজনে মানে হাই ৰোডৰ যে ট্ৰান্সপৰ্টেশ্যন যে কিবিলাক প্ৰব্লেমবিলাক তেওঁলোকে কৰা যেন মই ধাৰণা কৰিছোঁ। কাৰণ তেওঁলোকে জবৰদস্তভাৱে হ'লে কিবা হ'লেও টকা উঠাই লোৱাৰ কাৰণে চেষ্টা কৰিছে। গতিকে তাৰ পৰা এইটো ঘটনাটো গৈছে, নহ'লে তেনেকুৱা নহ'লেহেঁতেন। বিগত 5 বছৰ ইমান শান্তিত আছিলোঁ আৰু শ্ৰীৰামপুৰ গেটত এই যে কি কয় চিণ্ডিকেট বন্ধ আছিল, শান্তিতে আছিলোঁ না। আৰু বহুত মানুহে আজি কয় আমাক যে 5 বছৰ ইমান শান্তিত আছিলোঁ, এইটো 4-5 মাহতে ইমান গণ্ডগোল হ'ল। মানে আমাৰ দুখ হয়, আমাৰ ভয় লাগে, আকৌ তাতকৈ যদি বেছি গণ্ডগোল হয় আমি কেনেকৈ বাচিম, এইটো কোৱা আমি শুনিছোঁ।